আছে মাৰিয়া হা আৰু মানে ফুলকবিটো কালিফ্লাৱাৰ বুলি কয় তামিলত মানে তাতো তোক কয় আমাৰ তাত ককা হাই হেল্ল' নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলো ভালে আছে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ চেনেল পৰাগ ঠাই আৰু বন্ধুসকল বহুত দিনৰ মূৰত ভিডিঅ' দিব পৰা হোৱা নাই কাৰণ কেলে যিহেতু কামৰ ব্যস্ততা চলি আছে যিহেতু বাহিৰত থকা ল'ৰা হয় চ' সেইকাৰণে মানে ভিডিঅ' বনাব পৰা হৈ থকা লাগে আৰু চ' মানে এতিয়া হ'ল আজি ৰাতিপুৱা সময় হ'ল 6টা আৰু মই উঠিলোঁ শোৱাৰ পৰা আৰু মানে কি এতিয়া মই আছোঁ 6টাৰ ওপৰৰ পৰা আজি ভিডিঅ'টো 6টাৰ ওপৰৰ পৰাই আৰম্ভ কৰি দিছোঁ আৰু মই এতিয়া গৈ আছোঁ কোম্পানীত মানে বহুত ৰাতিপুৱা 6টা বজাত গৈ আছোঁ কোম্পানীত কাৰণ কেলে কোম্পানীত আমাৰ বিশেষ মানুহ নাই কোম্পানীত আমি মানুহ 5টা আমি নিজে কাম কৰিব লাগে নিজে চব কৰিব লাগে চব চিটি আমি নিজে কৰিব লাগে চ' সেইকাৰণে মানে কামৰ পিছতো বেছি হৈ থকাৰ কাৰণে ভিডিঅ' বনাব পৰা হোৱা নাই আৰু মোৰ নিজকো বেয়া লাগি আছে চেনেলটো যিহেতু নতুন চেনেল আৰু সেইকাৰণে মানে কি ভিডিঅ' দিব পৰা হোৱা নাই মই কণ্টিনিউ ভিডিঅ' কৰি দিব লাগিছিলে কিন্তু কৰিব পৰা নাই নিজকে বেয়া লাগিছে আৰু গাইজ মই মানে এতিয়া গৈ আছোঁ কোম্পানীত আৰু কি কৰি আছোঁ কি নাই কৰা সকলো আজি দিনটোত কি কৰিম কি নকৰোঁ সকলোবোৰ দেখাই যাম আৰু আপোনালোকে অলপ মৰম আৰু চেনেল দিয়ক অলপ পূৰা ধামাকা হৈ যাব ভিডিঅ'টো যিমান পাৰে অলপ শ্বেয়াৰ দি দিয়ক চাই থাকক কালি মানে কি হ'ল কালি ৰাতি মানে এইবোৰ দেখিছে না ঠাণ্ডা মানে নিয়ৰ ইয়াত পূৰা ঠাণ্ডা মানে আৰু কালি বাইকখন মানে বাহিৰতে থাকিলে ইয়াক ভিতৰত সোমাবলৈ চবেই পাহৰি থাকিলে মানে এতিয়া বহুত ঠাণ্ডা হৈ থাকে চ' মানে এইটোৱে আমাৰ বিল্ডিংটো চিনি পাইছে আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া মই গৈ আছোঁ কোম্পানী আৰু ৰাতিপুৱা একাপ মানে চাহ খালোঁ আৰু গাইছ এতিয়া মানে আহিলোঁ চাহ খাবলৈ চাহ ল'লোঁ আৰু এতিয়া মানে ৰাতিপুৱা যিহেতু চাহ মেইন গতিকে সেইকাৰণে মানে এতিয়া আহিলোঁ চাহ খাবলৈ চাহটোতো মেইন ন সেইকাৰণে মানে চাহটো খাই লওঁ গাইছ মই মানে এতিয়া কোম্পানীত আহি আছোঁ আৰু সেইটো হৈছে আমাৰ কোম্পানীৰ ৰাস্তাটো কিন্তু গাইছ আকাশখন চাওক না কিবা এটা আমেজিং ৰাতিপুৱা আকাশখন কি মজাকৈ আহি গৈছে সৌটো জোনবাইদেউ এতিয়া জোনবাইদেউ অকণমান পিছত নাইকিয়া হৈ গুচি যাব আৰু আকাশখন কি ধুনীয়া মজা লাগিছে গাইছ আমি মানে এতিয়া যাবলৈ লৈছোঁ এটা বেলেগ এটা কোম্পানীলৈ আমাৰ কোম্পানীৰ পৰা মানে তাত কোম্পানীক প্ৰডাক্টটো দিয়া হয় প্ৰডাকশ্যন মানে সেইকাৰণে মানে আমি ইয়াৰ পৰা তালৈ যাবলৈ লৈছোঁ অৰ্ডাৰ ল'বলৈ আৰু মানে আমাৰ এই গাড়ীত মানে তেলটো নাছিলে অলপ তেল চেল ভৰাই ল'লোঁ সেইফালে বগাইতে মানে পইচা চইচা দি থৈ আহিলে আৰু আমি দুটা মানে এতিয়া গৈ আছোঁ আৰু ভিডিঅ'টো মৰম দিয়ক ছাপোৰ্ট কৰক সকলোৱে আগৰ নিচিনাকৈ পৰাগভাই ফেমিলি মানে ভিডিঅ' নিদিয়া হ'লোঁ ন সেইকাৰণে বেয়া চেয়া নাপাব আৰু দেই অলপ মৰম চৰম কৰিব আৰু ন ফাইনেলি মানে আমি যোনটো জেগাত আহিছিলোঁ সেইটো জেগাত আহি পাই গ'লোহি চ' মানে এতিয়া লাঞ্চ টাইম যিহেতু দুপৰীয়া হৈ গ'ল সময় হৈ গ'ল এতিয়া 1টা বাজি গ'ল মানে 2টা বাজু অৱস্থা হৈ আছে চ' এতিয়া মানে লাঞ্চ টাইম চবেই মানে এইটো সময়ত ভাত চাত খায় ন সেইকাৰণে মানে আমি এতিয়া অলপ ভিতৰত ৰখি দিবলগীয়া হৈছে গাইছ মানে ৰাতিপুৱাৰ পৰা ঘূৰিয়ে থকা হৈছে ভাত চাত খাবলৈ সময় পোৱাই নাই আৰু ৰুমত যোৱাই নাই ভাত খাবলৈও কিবা কৰিবলৈও চ' এইফালৰ পৰা সিফালে কোম্পানী ঘূৰি আছোঁ আৰু কি কৰিম এতিয়া ভোক লাগিছে যিহেতু আৰু ভাত খাবলৈ মন গৈছিলে কিন্তু ঘূৰি থকাৰ কাৰণে বেছিকৈ এইকেইদিন হোটেলত খাই থকা হৈছে চ' সেইকাৰণে মানে অলপ পেটটো অশান্তি হৈছে সেইকাৰণে মানে আজি হোটেলত একো নাখাওঁ অকল চাহ খাম সেইকাৰণে মানে আমি এতিয়া চাহ খাবলৈ আহিলোঁ চাহ খাবলৈ সেইটো এনেকুৱা মিঠাই আছে এনেকুৱা বেকাৰী মিঠাই বন কেক সেইটো আলু চাহ গাইছ ফাইনেলি মানে এতিয়া অলপ আজৰি হৈ ল'লোঁ আজৰি হোৱাৰ পিছত এতিয়া মানে অলপ চব্জি তব্জি বজাৰ কৰিবলৈ আহি গ'লোঁ আমাৰ পূৰা গেং আহি গ'ল চব্জি বজাৰ কৰিবলৈ এতিয়া চব্জি বজাৰ কৰি লওঁ আৰু মানে সিহঁতৰ ভাষাত মানে কোনটো চব্জি কি বুলি কয় মই আপোনালোকক দেখাই দিছোঁ আৰু নামবিলাক কৈ গৈছোঁ চাই যাওক সিহঁতৰ ভাষাত মানে জাতিলাওটোক চৰকা বুলি কয় আৰু মানে ফুলকবিটো কালিফ্লাৱাৰ বুলি কয় আৰু মানে এইটো সোঁতৰ শাক ইয়াক কিৰে বুলি কয় কিৰে বুলি কয় এইটো তামিল এনে পেৰে একা পুচনিকাই এইটোক ৰঙালাওটোক পুচনিকাই বুলি কয় পুচনিকাই মানে ৰঙালাও আৰু সজনাটোক সাজনা বুলিয়ে কয় আৰু এইটো ভেন্দিটোক বেণ্ডেক্কা বুলি কয় আৰু নহৰুটোক পুন্দু বুলি কয় আৰু বিলাহীটোক তাকালি বুলি কয় নাৰিকলটোক টাংগা বুলি কয় টেঙা আলুটোক কয় উৰলা কালাংগা আৰু পিঁয়াজটোক কয় পেৰিয়া বাংগা আৰু তোমাৰ এই বেঙেনাটোক যিকোনো বেঙেনা সৰু হওক ডাঙৰ হওক যিকোনো বেঙেনা কাটৰিকা বুলি কয় আৰু কেৰেলাটোক কয় পাৱাক্কা মানে হৈছে কেৰেলা আপুনি পাৱাক্কা খাব নি পাৱাক্কা আৰু বন্ধাকবিটোক কয় মোটাকোচ মানে হৈছে বন্ধাকবি আৰু এইটো কেলা মানে কল আৰু এইটো আমাৰ অসমীয়া পিঁয়াজটোক কয় এইটো চিন্না বাঙাই মানে সৰু পিঁয়াজ
আৰু এই ককাজনক কয় তাতোৱা তামিললে তাতোৱা তাতো মানে ডেড গ্ৰেণ্ডফাদাৰ তামিলত মানে তাতো তোক কয় আমাৰ তাত হাই হেল্ল' ৱেলকাম বন্ধুসকল কি খবৰ স্বাগতম জনাইছোঁ মানে আজি নেক্সট ডে দ্বিতীয়টো দিন কাৰণ কেলৈ মানে এতিয়া ৱেলকাম জনাইছোঁ মানে আজি মই সিহঁতৰ তামিলৰ ভাষাতে কৈছোঁ ৱেলকাম মানে স্বাগতম সুপ্ৰভাত কওঁ কাৰণে মানে সকলোকে স্বাগতম জনাইছোঁ আৰু হৈছে আজি বিশ্বকৰ্মা আজি হৈছে নেক্সট ডে কালি ভিডিঅ'টো এণ্ড কৰা নহ'লে এতিয়া মানে আমাৰ কোম্পানী মানে এতিয়া গাড়ী ধুই থকা হৈছে আজি যিহেতু বিশ্বকৰ্মা পূজা চ' সেইকাৰণে মানে ইয়াত মানে বিশ্বকৰ্মা পূজাটো ইয়াত মনা নহয় মানে ইয়াত আইদেউ পূজা বুলি কয় আইদেউ পূজাটো আমাৰ ইয়াত যেনেকৈ তাত বিশ্বকৰ্মা পূজা ইয়াত তেনেকৈ আইদেউ পূজা বুলি কয় ত' আইদেউ পূজাতে ভালকৈ নিয়ম কানুনখিনি মিলাই যিহেতু আমি অসমীয়া মানুহটো ৰক্ষা কৰি সেইকাৰণে মানে কোম্পানীত থকা গাড়ী চাড়ীবোৰ চব মানে ধুই থকা হৈছে সেইকাৰণে মানে আমাৰ ইহঁতে মানে চব নিয়মখিনি পালন কৰিছে চ' সেইকাৰণে মানে অলপ গাড়ী চাড়ী ধুই লওক কাম আৰম্ভ হৈ লওক তাৰপিছত চাৰি লওক গাইজ মানে এতিয়া মানে আমাৰ কোম্পানীতে থকা আমাৰ এজন ছিনিয়ৰ দাদা আছে চ' মানে মই এতিয়া তেওঁলোকৰ লেংগুৱেজত মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক বুজাই দিম মানে মই কি কথা পাতিছোঁ কেনেকৈ কথা পাতিছোঁ ত' দাদাৰ লগত আহক কথা পাতোঁ அண்ணா சாப்பிட்டீங்களா சாப்பிட்டேன்பா நீ நானே சாப்பிட்டேன் என்ன சாப்பிட்டேன் நானே பொரியல் அப்புறம் பரோட்டா நீ என்ன சாப்பாடு பூரி பாய் পুৰিয়া মানে মই এতিয়া সুধিছোঁ দাদা ভাত খালেনে কৈছে খালোঁ মোক সুধিছে তুমি খালানে মই খালোঁ মই কি খালোঁ সুধিছে আৰু তেওঁ কি খালে সুধিছে মই কৈছোঁ যে মই পৰঠা আৰু চব্জি খাইছোঁ আৰু তেওঁ সুধিলেও আপুনি কি খাইছে তেওঁ পুৰি আৰু চব্জি খাইছে চ' ইয়াত মানে স্পেচিয়েলি ৰাতিপুৱা ইয়াত পৰঠা পুৰি দোচা ইডলি এইবিলাকে ব্যৱহাৰ কৰে আৰু ৰাতিও সেইখিনিকে ব্যৱহাৰ কৰে দুপৰীয়া টাইমটোত যিখিনি লাঞ্চ টাইম সেইটোতহে হোৱাইট ৰাইচ মানে চাম্বাৰ চাপৰে এনেকৈ কিবাখিনি ব্যৱহাৰ কৰে এম আই ৰাইট ரைட் சாம்பார் சாப்பாடு মানে মই সুধিছোঁ দাদাজনৰ নামটো কি আৰু দাদাজনৰ নামটো হৈছে মণিকাঞ্চন আছাম বাৰিয়া হা অসমত মই যাব নেকি সুধিছোঁ যাম বুলি কৈছে মানে মোৰ চেনেলটো নতুন যিহেতু মই সেইকাৰণে মানে কণ্টিনিউ ভিডিঅ' কৰি থাকিব লাগিছিলে যিহেতু মই বাহিৰত কাম কৰা ল'ৰা ন এজন আৰু মানে সেইকাৰণে মানে কি ইউটিউবৰ ফালৰ পৰা মোৰ কোনো আৰ্নিং নাই ন চ' সেইকাৰণে মানে মই কোম্পানীৰ লগত কাম কৰি থাকিব লাগিব তেতিয়াহে মোৰ কিবা এটা আৰ্নিং হ'ব আৰু মোৰ এটা পৰিয়াল আছে চ' মোৰো সেইকাৰণে মোৰ পৰিয়ালটোক চাব লাগিব চ' সেইকাৰণে মানে কামো কৰি থাকোঁ আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'ও দি থাকিবলৈ চেষ্টা কৰোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰিম আৰু কষ্ট কৰিম কষ্টৰ মাজতে মই আপোনালোকৰ ভিডিঅ' বনাই দি আছোঁ আৰু সকলোৱে এনেকৈ মৰম কৰে ছাপোৰ্ট কৰে কেতিয়াবা ভিডিঅ' দিয়া দেৰি হ'লে সকলোৱে কেনেকৈ মেছেজ কৰে কিবা কৰে ভাল লাগে তেনেকৈ সকলোৱে মৰম কৰক ছাপোৰ্ট কৰক মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে অলপ শ্বেয়াৰ কৰি দিওঁ যাতে মই অকণমান আগবাঢ়ি যোৱাত আৰু মোৰ 2টা ছাবস্ক্ৰাইবাৰ বাঢ়ি যায় তাৰে আশাৰে আজিলৈ ভিডিঅ'টো বাই বাই টাটা অসম প্ৰথম অসম সদায় জয় অসম